Hi everyone, this is Vindra here in Nizhny. First World Cup match I'm watching Argentina versus Croatia. Look at the Shomik or Bonkim. The stadium at Khomaiso. The whole stadium is filled with joy. Saifala Utpat choli ase. Croatia, Argentina. Sab phalo yat ঘূৰি ফুৰিছে আমি ষ্টেডিয়ামৰ এন্ট্ৰেন্স লাইভ আজি দি থাকি মাজে মাজে আমি গৈ আছো মেইন ষ্টেডিয়ামৰ ফালে এটা নিজনি মেইন ষ্টেডিয়াম এটা বিশাল জেগা হাজাৰ হাজাৰ মানুহ সোমাই আছে আমি এটা মেইন আমাৰ 1 ঘণ্টা আছে খেল আৰম্ভ হ'বলৈ ভিতৰত সময় মই আকৌ এটা আপডেট দিম সকলোকে মৰম জনাইছোঁ ৱৰ্ল্ড কাপ ফুটবলৰ হৈ দিছ ইজ শৌমিক হাই আমি একদম ৰাছিয়াৰ মাজমজিয়াত কি আছিলে জেগাটোৰ নাম নিজনি চহৰত আছোঁ আৰু চাৰিওফালে ৱৰ্ল্ড কাপৰ হুলস্থুল আজি এখন ডাঙৰ খেল আমাৰ ফেভৰেট আৰ্জেণ্টিনা আৰু ক্ৰ'য়েছিয়াৰ খেল ক্ৰ'য়েছিয়া খুব ভাল টিম হাজাৰ হাজাৰ মানুহ ঘূৰি ফুৰিছে চাৰিওফালে খুব ঠাণ্ডা বতৰ মোৰ মাত হৈ গৈছে ঠাণ্ডাত ঘূৰি ঘূৰি তথাপি আমাৰ 9টা বজাত ৰাতি খেল চাম আপোনালোকে তাত চাব 11:30 বজাত ষ্টেডিয়ামত ক'ৰবাত দেখিব পাৰে আমাক চবে কোনে চাব গামোচা পিছা আমি চাৰিওফালে দেখিব পাব যে আমি আছোঁ তাত অসমীয়া ল'ৰাৰো আহিছে ল'ৰা ছোৱালী সকলোকে মৰম জনাইছোঁ তেওঁলোকে চবে এনজয় কৰক ইয়াত আৰু নিজনি চহৰত আমি আছোঁ আৰু কালিও থাকিম তাৰপিছত আকৌ মস্কো যাম বেলেগ খেল চাবৰ কাৰণে ফুটবলৰ যিটো প্ৰসাৰ যিটো জনপ্ৰিয়তা বিচাৰিছোঁ আমি অসমৰ পৰা ভাল ভাল ফুটবলাৰ উলিয়াওক আৰু সেই তাৰ কাৰণে আমি চাবলৈ আহিছোঁ এইবাৰ গৈ পেলাই একটা ফুটবল একাডেমি কৰিছোঁ আমি গুৱাহাটী চিটি FC তাৰ খবৰ দিম আপোনালোকক থেংক ইউ ভেৰি মাছ লাভ ইউ Thank you. এইটোৱে কয় ফুটবলৰ জ্বৰ আৰু ইয়াত এই জ্বৰটো আমাৰ তাতে লাগে এই জ্বৰটো আমাৰ তাতে দেখিবলৈ পাব লাগে মোক নেক্সট 5-6 বছৰৰ ভিতৰত তাতে ফুটবল ভাল পায় মানে ফুটবল গান গাই গাই কেনেকৈ চিয়াৰ আপ কৰে এটা এটা টিমক সেই বস্তুটো লাগে সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ জুবিন গাৰ্গ লাইভ ফ্ৰম ৰাছিয়া ফৰ ইউ